নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক কুশলে আছে, ভালে আছে। যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচত ভৰ্তি হ'ম বুলি ভাবি আছে বা পৰীক্ষা দিম বুলি ভাবি আছে, তেওঁলোকে এই ভিডিঅ'টো এবাৰ চোৱাটো নিশ্চয়কৈ দৰকাৰ বুলি মই ভাবোঁ। কাৰণ আপোনালোকে এই ভিডিঅ'টো যদি এবাৰ চাই, তেতিয়াহ'লে আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব পাৰিব যে আপোনালোকক ট্ৰেইনিঙৰ সময়ত কেনেকুৱা ধৰণৰ কেনেকৈ ট্ৰেইনিং দিয়া হয় বা কেনেকুৱা ধৰণৰ যন্ত্ৰণা, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰিৱেশৰ আপোনালোকে সন্মুখীন হ'ব, সেইটোৰ ওপৰত আপোনালোকে মেণ্টেলি অলপ হ'লেও প্ৰিপেয়াৰ্ড হ'ব পাৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। आगे बढ़ेगा पीछे मुड़ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই পেলাই নিশ্চয়কৈ কিছু উপকৃত হৈছে, নিজকে মেণ্টেলি প্ৰিপেয়াৰ্ড কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। Jalika, position lo, Loli, हाँ